অসমৰ নেশ্যনেল হাইৱে চাই লওক কেনেকৈ যাব এইটো ইমান ঠেক ৰাস্তা এইটো নেশ্যনেল হাইৱে হ'ল নহয় চাওক অসমৰ নেশ্যনেল হাইৱে এইটো হ'ল আপোনাৰ নেশ্যনেল হাইৱে 37 চেপনৰ পৰা মৰাণলৈকে যোৱা চাওক এতিয়া আপুনি নিজে চাওক এনেকুৱা হাইৱে ক'ত দেখিছে আপোনালোকে ইমান ঠেক মেকে এইটো হাইৱে হ'ল নেকি নেশ্যনেল হাইৱে কথা আকৌ ক্ৰছ কৰিবলৈ আপুনি চিন্তা কৰিব লাগিব দুই লাভ দিলে আপোনাৰ নেশ্যনেল হাইৱে খতম হৈ যাব আপোনাৰ দুখোজতে শেষ হৈ যাব এইটো নেশ্যনেল হাইৱে নেকি ইমান এক্সিডেণ্ট হৈ থাকে ইমান ঠেক মেক এইটো নেশ্যনেল হাইৱে কেনেকৈ হ'ব 37 নং মৰাণটো চেপনলৈ যোৱা চব এইটো কি বুলি ক'ব আৰু এই বাইকখন এতিয়া কেনেকৈ এইটো কৰিব চাওকচোন আপুনি এই গাড়ীখন চাওক নেশ্যনেল হাইৱে কি দৰে ক'ব আপুনি নেশ্যনেল হাইৱে হ'ল নেকি এইটো দুখন গাড়ী ক্ৰছ কৰিবলৈ দিগদাৰ চব আগফালৰ পৰা গাড়ীখন অহাৰ লগে লগে ৰাস্তাত জেগাই নাই চব বাইক চলাব ইয়াত এইটো ৰাস্তাত আপুনি বাইক চলোৱাটো বহুত বিপদজনক চব চাই যাওক আপুনি ইয়াত যে বাইকখন ক্ৰছ কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে এইটো নেশ্যনেল হাইৱে আগত চব আগফালৰ পৰা আহিলে জেগাই নাই চব গাড়ী চলাবলৈ জেগা নাই চব দুখন গাড়ী ক্ৰছ কৰিবই নোৱাৰি এইটোৱে হ'ল মৰাণ টু চেপনলৈ যোৱা নেশ্যনেল হাইৱে 37 নং লোকে গুজৰাটৰ কথা ক'ব লোকে চীনৰ কথা ক'ব জাপানৰ কথা ক'ব আপুনি চব ক্ৰছ কৰিবলৈ চিন্তা কৰিব লাগিব 10 বাৰ এইটো অকল নেশ্যনেল হাইৱে বোলে চাই লওক এইটো নেশ্যনেল হাইৱে আছামত 37 নং মৰাণ টু চেপনলৈ যোৱাৰ নেশ্যনেল হাইৱে চাই লওক কিমান বহল দুখোজ দিলে আপোনাৰ নেশ্যনেল হাইৱে ক্ৰছ কৰিব পাৰিব দুখোজতে কি ক'ব লোকে আমেৰিকাৰ কথা কয় জাপানৰ চীনৰ কথা কয় উন্নতিৰ বোলে তেনেদৰে হৈছে গুজৰাটৰ কথা কয় আমাৰ অসমত চাই লওক নেশ্যনেল হাইৱে কিমান ঠেক বাইকখনক ক্ৰছ কৰিব নোৱাৰি চাই লওক এই বাইকখনত যদি মই ক্ৰছ কৰিবলৈ যাওঁ মই খুন্দিয়াইখিনি ক্ৰছ কৰিব লাগিব চাই লওক ইয়াত ক্ৰছ কৰিবলৈ জেগাই নাই চাই লওক কি দৰে ক্ৰছ কৰিব এইটো নেশ্যনেল হাইৱে